Khulumbai, ang Anaya Brahma. মই বড়ো ক'ব কাৰণে শিকি আছোঁ, কষ্ট কৰি আছোঁ, কিন্তু সেইকাৰণে মই অসমীয়াতে ক'ম। মই এজনী আৰ্টিষ্ট হয় আৰু বহুত কষ্ট কৰি আজি মই এইখিনি আহি পাইছোঁ জীৱনত। এদিনতে এজন আৰ্টিষ্ট নবনে। আজি 10-15 বছৰ ধৰি মই গান বনাই আছোঁ, কষ্ট কৰি আছোঁ আৰু তাৰপিছত এইখিনি আহি পাইছোঁ। আৰু মই নিজকে কৃতজ্ঞ বুলি ভাবোঁ। মই নিজকে ভগৱানৰ আগত কওঁ, মোক এইখিনি যে ভগৱানে সুবিধা দিছে কৰিব মই পাৰিছোঁ, মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা। মই ৰিচেণ্টলি যেনেকৈ আপোনালোকে জানে, মই আমাৰ লোকগীত, ফ'ক সংগীত, আচ্ছা তাৰ আগত মই আৰু এটা কথা ক'ব খোজোঁ আমাৰ ৰাইজক, আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মৰ জৰিয়তে, সকলো প্লেটফৰ্মৰ জৰিয়তে আমাৰ মানুহখিনি এইটো কথা নাজানে। ফ'ক সংগীত কোনো পাৰ্চনেল কাৰো ৰাইট নাই, অ'কে। ফ'ক সংগীতটো সকলোৰে কাৰণে। আজি মই গাইছোঁ আৰু কালি আপোনালোকেও গাব পাৰিব, আৰু যিমান আমাৰ উদীয়মান শিল্পী আছে, নতুন জেনেৰেশ্যন আছে, সিহঁতেও আহি পেলাই গাব লাগে। আচলতে মই অনুৰোধ কৰোঁ সকলোৱে গাওক। এইটো আমাৰ ফ'ক সংগীতটো আস্তে আস্তে মুখে মুখে চলি অহা যোনটো জেনেৰেশ্যন বাই জেনেৰেশ্যন আস্তে আস্তে নাইকিয়া হৈ গৈছে। মই গোৱাৰ আগত বহুত কমেহে ফ'ক গান গাইছিলে। যিমান মই কাৰো নাম নলওঁ, যিমান ছিংগাৰ আছে চবে মডাৰ্ণ ছং গায়, কিন্তু মই ভাল পাওঁ ফ'ক গাই, আৰু ভাল পোৱাৰ বাদেও মানে মই ফ'ক গীতটো এইটোৰ কাৰণে গাওঁ, আমাৰ কালচাৰটো জীয়াই থাকক, আমাৰ বড়ো কালচাৰটো আৰু আগবাঢ়ি যাওক আৰু বিশ্ব দৰবাৰত যাওক, নেশ্যনেল লেভেলত যাওক, সেইটোৰ কাৰণে মই এই চেষ্টা কৰোঁ। আৰু মই যিমানখিনি পাৰোঁ কৰিছোঁ। মই নেশ্যনেল লেভেলত নৰ্থ ইষ্ট ফেষ্টিভেলত গাইছোঁ, মাইচুৰ পেলেচত এ আৰ ৰেহমান ছাৰৰ লগত আমাৰ বড়ো গীত গাইছোঁ। মই নিজে ভাবোঁ কি এই সুযোগটো মই মামে খান বহুত ডাঙৰ ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট হয়, তেখেতৰ এটা ফ'ক নেশ্যন বুলি এটা বেণ্ড আছে, তাতে মই এজন মেম্বাৰ হয় অসমৰ পৰা। তেখেতে মোকেই চিলেক্ট কৰিছে আৰু মই আমাৰ আয়ো হাইমা এই গীতটি গাই পেলাই মাইচুৰ পেলেচত এ আৰ ৰেহমান ছাৰৰ আগত মই গাইছোঁ। চ' মই এইখিনি সুযোগ এইকাৰণে পাইছোঁ, মই ফ'ক আৰ্টিষ্ট বুলি তেখেতসকলে কয়। আৰু মই যোৱা বছৰ ৰেঙনি মিউজিকত এজ এ ফ'ক ছিংগাৰ আমখি কছাৰীত এৱাৰ্ডো পাইছোঁ। তাৰোপৰি ৰিচেণ্টলি ফেমিনা এচিভাৰ্ছ এৱাৰ্ড, ফ'ক গীতবিলাক মই জীয়াই ৰখাৰ কাৰণে মই এৱাৰ্ড পাইছোঁ। এতিয়া হ'ল কথাটো, মই ৰিচেণ্টলি থাপলি বনা জৌ লংনা এটি গীত, যোনটো লোকগীত হয়, আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলোঁ। মোৰ মায়ে, মই জন্মও হোৱা নাছিলোঁ, ৰেডিঅ'ত বাজিছিলে বোলে শুনিছিলে। আৰু মই যেতিয়া ফ'ক গীত বিচাৰি ফুৰোঁ গাঁৱে গাঁৱে, ক'ত মই পাওঁ, কাৰণ ফ'ক গীতবিলাক আমাৰ মৰি গৈছে, নাইকিয়া হৈ গৈছে। যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে। চ' এই গীতটো মোৰ মায়ে কৈছিলে, তুমি এইটো গীত বনাবা, গাবা, বহুত ধুনীয়া গীত বুলি কৈছিলে। আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয়, আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল, কেনেকুৱা হৈছিল আগৰ দিনত, কিন্তু মই গীতটো পোৱা নাছিলোঁ। আজি 1 বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পালোঁ। শুনা পাওঁতে মোৰ মনত পৰিল, মায়ে কোৱা, মই সুধিলোঁ এইটো গানে কৈছিলা? এইটো গানে কৈছিলোঁ। তাত মই চালোঁ এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰীক সংগ্ৰহ কৰা বুলি কৈছে দেই, তাতে লিখা আছে, আপোনালোকে চেক কৰিব। তেখেতৰ গান বুলি কোৱা নাই, তেখেতে কালেকশ্যন কৰিছে। ফ'ক গান সদায় কালেকশ্যনে কৰে, কোনো পাৰ্চনেল কোনো লিখা বুলি দিব নোৱাৰে। আৰু বড়ো ফ'ক ছং বুলিয়ে দিয়া আছে। তেখেতৰ ৱাইফে গাইছে এই গীতটো, বিমলা বড়ো। চ' তেখেতে যেতিয়া গাইছে, ফ'ক গান হয়, যেনেকৈ মই কৈছোঁ সকলোৱে গাব পাৰে। মই ভাবিছোঁ ময়ো গাম। এই গানটো মোৰ আগতেও গাবলৈ মন আছিলে। মই গানটো ৰিলিজ কৰিলোঁ, গালোঁ, আৰু 4 দিন আগত মই ৰিলিজ কৰিলোঁ। তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে, এই গীতটো তুমি ইমিডিয়েট ওলাই দিয়া, এইটো মোৰ পাৰ্চনেল গান হয়, এইটো ফ'ক গীত নহয়। মই ক'লোঁ, আপোনাৰ ফ'ক গীত যদি নহয়, আপুনি চেনেলত কিয় লিখিছে ফ'ক গীত বুলি? আৰু আপুনি কিয় লিখা নাই এইটো আপোনাৰ গীত বুলি? তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন, কিয় লিখা নাই? আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে? যদি সংগ্ৰহ কৰা বুলি লিখিছে, তেনেহ'লে মই নাজানি পেলাই মই গাইছোঁ, কাৰণ আপোনাৰ গীত বুলিতো মই নাজানো। আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত, ছাৰ আজি বহি পেলাই, লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে, 1972ত লিখিছে। আৰু আমাৰ হাতত এইটো প্ৰুফ আছে। এইটো বুক আজিৰ নহয়, পুৰণা, আপোনালোকে দেখাব ভালকৈ ক্ল'জ কৰি পেলাই। ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা। তেখেতো একেখন গাঁৱৰে হয়। তেখেতৰ ৱাইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই, কাৰণ লোকগীত হয়, চবেই গাব পাৰে। আৰু তেখেতৰ ৱাইফে গোৱাৰ আগতে এখেতে, দাদা আপোনাৰ নামটো? হৰেন্দ্ৰ বড়ো ছাৰে, দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰেম এটা হৈছিলে বহুত বছৰ আগত, 87 90ত আগতে তেখেতে প্ৰথম গাইছে হা। মই ক'ব খোজোঁ, ছাৰে লিখা গীত
তেখেতে প্ৰথম গাইছে তাৰ পিছত তেখেতৰ ওয়াইফে গাইছে তাৰ পিছত মই গাইছো তেখেতে কেনেকৈ কৈছে এটো তেখেতৰ গীত বুলি প্ৰথম কথা তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই কলো এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এটো তেখেতৰ লিখা গীত নহয় এটো মই লিখা গীত এনেকৈ মোক কৈছে হেতু প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা মই কলো হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিসআন্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকা শুনিছিলো এখেতে লিখা বুলি ঠিক আছে স্যাৰ মই আপোনাক সন্মান কৰো আপুনি মুতছে বয়সস্থ হয় ডাঙৰ আপুনি সিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰো মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুখুধাকে গাইছো মই নাজানিছিলো যি হওক মই তাতে আপোনাক উইথ ডিউ ৰেসপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিল স্পেশাল থ্যাঙ্কস এই গানটো কালেকশন কৰা বুলি যেনেকা তেখেতে লিখিছে ময়ো হেনেকেই লিখিছিলো কিন্তু আপুনি যেতিয়া কৈছে এটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিষ্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খুজো মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো উলাই দিয়া নহলে মই তোমাক কি কৰিম এটো মই তোমাক দেখাই দিম এনেকা ধমকি দিছে মই আৰু তাৰ পিছত একো নকলো কিন্তু নেক্সট দিনাই তেখেতে মই কলো মই কৈছো স্যাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰো চাম আমাৰ অল বডো আৰ্টিষ্ট এছ'চিয়েচন আছে আমাৰ অল বডো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েচন আছে বিয়াৰটা সকল কাৰণ বিয়াৰটাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা তাতে ৰেডিঅ' চেণ্টাৰত মই কৈছো আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুখুনি পেলাই তেখেতে সিধা মিডিয়া মাটি পোৰ্টেলত পুৰা লক্ষেশ্বৰ দৈমাৰী স্যাৰ 1972 ত লিখিছে আৰু এইটো প্ৰুফ এখন কিতাপ আজিৰ কিতাপ নহয় আপোনালোকে চাওক এই কিতাপখন পুৰণা কিমান বছৰ আগত আৰু ইয়াতে সনটো লিখা আছে এখন যদি কোৰ্টত আমি দেখাও এটো প্ৰুফ হ'ব কি এখন গীত এখেতে লিখিছিল তেখেতৰ হ্যান্ডৰাইটিং প্ৰুফ হ'ব এনে মুখেদি কৈ দিলে নহয় তেখেতে প্ৰুফ দেখাওক এতিয়া কভাৰত কি লিখা আছিল আপোনালোকে চাওক বিমলা বড়ো কি লিখা আছে বিমলা ৰাইটাৰ বুলি লিখা নাই তেখেতে আপোনালোকে পঢ়ি চাওক আপোনালোকে যে নিউজত দিছে সংগ্ৰহ কৰা বুলি লিখিছে সংগ্ৰহ মানে কালেকশন কৰা বুলি তেখেতৰ যদি গীত হল হয় তেখেতৰ ইমান কিয় হিমত নাই তেখেতে এটো কথা কিয় নকলে এটো মোৰ লিৰিক্স আৰু টিউন বুলি ইমানখিনি নহলে যেন মই নাগালো হয় নহয় মই কি গানৰ অভাৱ আছে নেকি মোৰ বহুত গান আছে এই গানটো ভাল পাওঁ ফোক সংগীত আমাৰ ফোক সংগীত হয় আমাৰ লোক সংগীত হয় বুলি মই গাইছিলো নহয় তেখেতে যেহেতু আপুনি সম্বোধন কৰিলা সংগত মাধ্যমত আপোনাৰ যেটো নেকি যি মানে গীতটোক লৈ বিতৰ্ক হৈছে সেই বিতৰ্কত আজি সম্পূৰ্ণ প্ৰমাণ দিব পাৰে এয়াই সম্পূৰ্ণ প্ৰমাণ এই আপোনাৰ ঘৰটো এটো কি জায়গা কবিৰ আলী এই সাহিত্য সভাৰ অফিচৰ ওচৰত এই গলিটোত এই সাৰৰ ঘৰ সাৰৰ নাম হল লক্ষেশ্বৰ দৈমাৰী আৰু এই সাৰে ৰেডিঅ' আৰ্টিষ্ট আছিলে আৰু এই সাৰে 1972 যেতিয়া মোৰ জন্ম হোৱা নাছিলে এই গীত লিখিছিলে আৰু এই গীতটো তেখেতে কেনেকা লিখিছিলে তেখেতৰ এটা ফিলিংস আছে এই গীতটো তেখেতে তেখেতৰ মাকৰ কথা শুনি লিখিছিলে এইখিনি কথা সাৰে কব কনসেপ্টটো আৰু তেখেতো এখেতৰ গাঁও ধীৰেশ্বৰ নাৰ্জাৰীও একে গাঁৱৰে হয় একে অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিল তেখেতৰ ওয়াইফেও গাইছিলে সেই কাৰণে তেখেতৰ ওয়াইফে গোৱা কাৰণে সাৰে এটো কথা কোৱা নাই আজি সম্বোধন কৰিলে আপুনি সংবাদ মাধ্যমৰ তেনেক্ষেত্ৰত আপোনাৰ যেটো স্পষ্টীকৰণ সেই স্পষ্টীকৰণটো আপুনি দিলে তেনেক্ষেত্ৰত আগত দুনাইবাৰ আপুনি তেওঁলোক অনুৰোধ কৰিবনে এও যে আপোনাৰ প্ৰতি যি বিতৰ্ক কৰিব লাগিব তেখেতে কৰিবই লাগিব তেখেতে এনেও 25ত কি অনুৰোধ থাকিব তেখেতক এই অনুৰোধ তেখেতে যে মানুহৰ আগত কৈছে পুৰা দৰ্শকৰ আগত গোটেই অডিয়েন্সৰ আগত বা পুৰা সোশ্যাল মিডিয়াত যে এটো কৈছে এটো তেখেতৰ গীত হয় আৰু মই সুৰ কৰিছো বুলি এটো কথা তেখেতে ক'ব লাগিব এটো তেখেতৰ গীত নহয় তেখেতে সংগ্ৰহ কৰিছিলে এইটো গীত হয় লক্ষেশ্বৰ দৈমাৰী সাৰৰ আৰু এটোৰ আমাৰ হাতত প্ৰুফ আছে আৰু ৰেডিঅ' চেণ্টাৰতো প্ৰুফ আছে মই অলৰেডি দেবেন বসুমতাৰী সাৰ যোন আমাৰ অল ইণ্ডিয়া ৰেডিঅ' আৰু টেলিভিজনৰ যোনে আছিলে নৰ্থ ইষ্টৰ পুৰা মেইন যোন হয় তেখেতে এই সব জানে সব বস্তুৰে প্ৰুফ থাকে নহয় জানো ৰেডিঅ' চেণ্টাৰত আৰু এই দাদাই 1987ত নে 87ৰ পৰা 90ৰ ভিতৰত এটো লাইমন আফা বুলি এটা প্ৰগ্ৰামত এটো গীত অলৰেডি গাইছে এখেতে লিখাৰ লগত সাৰ আছিলে সাৰে শিকাইছে এখেতেটো মিছা কথা কোৱা নাই তেখেতে কোনবাই যদি কয় মই লিখিছো বুলি মই প্ৰুফ দিব লাগিব নহয় তেখেতৰ প্ৰুফ আছে এই কিতাপখনে প্ৰুফ হয় তেখেতে লিখা আৰু অকল তেখেত নহয় আৰু এই গাঁৱত যোনে
আছে এখেত আছে সিংগাৰ হয় আৰু যিমানখিনি মানুহ বজাইছিল তেখেতে শিকাইছিলে ৰেডিঅ' চেণ্টাৰত সবে জানে আৰু ছাৰে ক'ব হয় কোনে মই যোগাযোগ মই নাজানিছিলোঁ প্ৰথম তেখেতে লিখা বুলি মই সুধিছিলোঁ কোনে কোনে কৈছে আজি মই প্ৰথম লগ পাইছোঁ কিন্তু মই এইটো জানো ফোক গান হয় সবে গাব পাৰে ছাৰৰ একো আপত্তি নাছিলে গোৱা বুলি আপুনি যেহেতু ইউটিউবত আপলোড কৰিলে আপোনাৰ যি গীত ইউটিউবত আপলোড কৰোঁতে আপুনি আপলোড কৰা সময়ত আপোনাৰ যে ধীৰেশ্বৰ বড়োৰ নামটো আপুনি দিছোঁ মই দিছোঁ নামটো কালেকশ্যন কৰা বুলি পিছত দিছে না আপুনি প্ৰথম দিনৰ পৰা দিছোঁ মোৰ যেতিয়া গানত আপোনালোকে নেম কাষ্টিঙত লাষ্টত নামটো যায় তাতে স্পেচিয়েল থেংকছত তেখেতৰ নাম দিছোঁ আৰু তলত ডেছক্ৰিপশ্যন থাকে যে তাতেও দিছোঁ আৰু স্পেচিয়েল থেংকছ বুলিও দিছোঁ কালেকশ্যন কৰা বুলিও দিছোঁ আৰু এইটো কথা মই তেখেতকো কৈছোঁ ছাৰ আপোনাৰ নামটো মই দিছোঁ আপোনাক সন্মানো দিছোঁ আপুনি যেনেকৈ লিখিছে কালেকশ্যন কৰা বুলি সংগ্ৰহ কৰা বুলি আপুনি নিজেও লিখিছে সেনেকাই মই লিখিছোঁ আৰু আপুনি যদি আজি কৈছে আপোনাৰ গীত বুলি মই এইটোও লিখি দিম কাৰণ তেখেতেতো নিজে মুখেদিহে এনেকৈ কৈছে মোৰ আগত ধমকি দিছিলে তেখেতে ভাবিছে মই বম্বেত বহি আছোঁ মই গম নাপাম মই ক'লোঁ এইটো গানটো মই জানামতে লক্ষীশ্বৰ দৈমাৰী ছাৰে লিখিছে মোৰোতো চিনাকি আছে মোকো সবে চিনি পায় মই অকল বড়োলেণ্ড বুলি নহয় মোৰতো অসমতো মোক সকলোৱে চিনি পায় বা অসমৰ বাহিৰতো সবে চিনি পায় মোক মই বলিউডো গাইছোঁ মই অলৰেডি বলিউডৰ 4 দিন কি চান্দিনীত মোৰ এটা অলৰেডি গীত আহিছে দিছ উইকেণ্ড দ্য ফৰেষ্ট কট্টুপুল্লি মই সব ভাষাৰে তামিল তেলেগু বিহাৰী সব চিনেমাত মই গীত গাইছোঁ মোৰ অলৰেডি মই বলিউড চিনেমা এখন এক্টিঙত কৰিছোঁ মই নিজে গীতো গাইছোঁ এইবিলাক আপোনালোকে সব গুগলত পাই যাব তাৰপিছত মই এনেকৈ কওঁতে তেখেতে কৈছে নহয় তুমি ভুল ইনফৰমেশ্যন পাইছা এইটো মই লিখিছোঁ ইমান বেলেগৰ গীত এটা নিজে এনেকৈ চুৰ কৰি পেলাই এনেকৈ দাবা দি কৈ পেলাই আৰু ছ'চিয়েল মিডিয়াত গৈ পেলাই ইমান ডাঙৰ মিছা এটা কথা কৈ পেলাই মই চুৰ বুলি কৈছে এতিয়া তেখেতে এইটো স্পষ্টীকৰণ দিয়ক কিয় ক'লে আপোনালোকে এখেতৰ পৰা কথাখিনি শুনি লওক ছাৰ আপুনি কওক আচল কথাখিনি आं बे मेथाइखौ आंनो लिरदोंमोन 1972 मायथाइयाव अब्ला आं क्लास 10 आवमोन क्लास 10 आव फरायनाय बे समावनो आं बे मेथाइखौ लिरदों आरो लिरनाय बिनि कनसेप्टखौ मोनदोंमोन आं आइनिफ्राय आंनि आइनि मुङा जंकि दैमारि आरो मार्टिनाबो दैमारि मार्टिनाबो मुं दङ निक नेम बिथांनिफ्राय बै समाव बिथाङा बे मेथाइयाव जिखिनि घटना जादों बे गासैबो घटनानि बे आइयानो हाखिदों बिथांमोननि बै समाव हयथ' हिन्जावसाफ्रा खमखाय गासै सेंग्राफोरा बेखौ नोजोर होदोंमोन खिनो हासुनो थांनोबो सम गैयामोन जेरावबो बेखौ नेबाय थायोमोन लांखारनो बेफोरखौ आइया आंनो सोब फ्रि बुंलांदोंमोन माबायदि जमदोंमोन माबायदि दंफां सायाव गाखोनानै आइखौ नेबाय थादोंमोन बेफोरखौ सोब खोन्थालांदों आरो आइया बेफोर कनसेप्टखौ लानानै आङो बे मेथाइखौ लिरदों माखो 1972 मायथाइयाव अब्ला क्लास 10 आव जेहेतु नोंथाङा लिरनायनि उनावहाय ना सिगाङाव बेखौ मिथिला नाथायबा धीरेश्वर बर'नि जितु बिमला इउटुब बे लिरनायथ' बहुद उनाव बे इउटुबाव जेब्ला होबाय मेथाइखौ अब्लानिया बे मेथाइखौ बिथाङा बबेनिफ्राय मोनदों आं बेखौ मिथिया आंनिफ्राय लाङाखै आरो बै समाव जोंहा मोनसे लाइमोन आफाद दङमोन ना बे लाइमोन आफादफोरनो बिथाङानो बे मेथाइनि थाफ्लियाव बना बे मेथाइनि सुबुं मेथाइनि प्रथम खनगिरिया बिथांमोन हरेन बर' फंबायानो बिदि बहुत आगोलाव बिथांमोना जिथुनाखि इउटुबाव होदोंमोन नोंथांनिफ्राय माबाफोर बिहरदोंमोन नामा जेबो बियाखै आं बिथांमोनखौ बिब्दि माबा बियारटा ना माबा बेफोराव रेकर्डिं खालामगोन होनना बुंनायखाय आं खनसे थांदोंमोन धीरेश्वरखौ आं कालाइगावआव लोगो हमनानै बुंदों नोंथाङाथ' बे थाफ्लिया बना जौ लोंनाय बे मेथाइखौ माथो नोंथांनि नामावसो खालामदों होनना खोनादों बे जेबो बुङासै आरो जिहेतु बर'नि गेजेराव गासिबो आर्टिस्ट बिमलायाबो आर्टिस्ट होनना बुंदों आनाया ब्रह्मबो आर्टिस्ट बिसोरनि गेजेराव जिथुनाखि दाङाबाजि जानानै दान्थे बिदान्थे जादों मानो जानो गोनां बिनि सायाव मा साजेसन नांगौ आंथ' बे दान्थे बिदान्थे जानायखौ आं लुबैया आंहा बिमला बर'आबो आंनि सुथुर नङा धीरेश्वर बर' नार्जीयाबो आंनि सुथुर नङा गासैबो आंनि आफन दाबो थांबाबो जों साहा लोंलायगोन रायलायगोन लोगो मोनलायगोन आरो धीरेश्वर बर' नार्जीयाबो बायदिसिना लिरनाय बायदि माहाबा डिक्सनारि बेफोरनि सोमोन्दै बाथ्रा सावरायो बेफोरखौ बुङो दा बेफोरखौ लानानै जों गाहामबो नाङो सावरायनानै जों जाय जेरै हागौ हारिखौ बोखांनो सेस्था खालामनांगौ जिहेतु आनाय ब्रह्म आरो बिमला बा धीरेश्वर बिथांमोननि गेजेराव बिराद नांलायनाय सोमजिदों बिसोरनि नांलायनायखौ माबायदि सलुसनाव लाबोनायखौ नाजागोन दा
आं थारमाने बिथांमोननि बे नांलाय खमलायखौ एसेबां समायाखै आरो समाया बे हयभजगत बे माब्लाबाबो समायना गनायजाथाव नङा होनलाय बे बुजा फरानि गेजेराव जों सोरबा सासेबाबो माहाय जेननांगोन सोरबा सासेबाबो माहाय गोजौआव थागोन मेथाइया जिहेतु खुगा मेथाइखौ जिहेतु बयबो खननो हायो होननानै बुंदों बे बेलायाव मोननैबो थाथो ना मोनसेखौ दामनानै मोनसेखौ लाखिनांगौ मा बुं बिथाङाथ' बे जाय खनदोंमोन जाय बाबा जायनि सायाव कमप्लेन होदों बिनि सायावनो अधिकार थागोन बियो बिथाङा सोरखौ ना बे बिनि राइटारा धीरेश्वर बर'आनो जाथों बेयावबो आंहा आपत्ति गैया आंनो सनमान नाङा ना सनमानखौ लानानै आंहा उदै बुङा माने बे थाफ्लिबुना जौ लोंनाय जिथु स्क्रिप्ट बे स्क्रिप्टआ गुबै सोरजिगिरिया नोंथाङा आंनो बेखौ आं दासि बुङो खिन्थु आंखौ बिथाङासो मिथियो बिथाङा बोरै मोनखो आं बेखौ मिथियाना बिथाङा गायथिङोमोन ना बिथांनिफ्राय हयथ' मोननो हागौ नोंथांनिसिम थांगासिनो दङ एक्सुवेलि बे गोदोनि माबाखौथ' जों सेफायनो हाया खिन्थु दानि मोजांखौबोथ' मोजां मोननायखौबोथ' जों नायहरनांगोन बे सिस्टारा बनायदों दानि सेंग्राफोरनि जिथुनाखि एटिटिउड मोजां मोननाय आखुथाय माबा बायदिसिना दङ बेखौ लानानै बिथाङा फिउजन खालामदों बेयाव जेबो आपत्ति गैया खालामनांगौ जोंनि हारियाबो माहाय गोसो बोनांगौ एकदम मडार्न टाइपआव थाबाय थाबाबोथ' जायाना जों माहाय आप टु डेट जानानै जोंबो आवगायलांनांगोन बेखौ आङो हास्थायो आरो आंनि साननायाव रायजोफोरा बेफोरखौ लुबैयाखै जिहेतु गोदोनिखौ गोदोनि थानो नांगौ दानिखौ दानि गोदानैनो गोदानखौ खननो होदों जिहेतु उदाहरन होदों आलायारनखौ जुदि फक डान्स माबायाव जुदि खनोब्ला माबोरै मोनगोन रायजोफोरा खोनासंनो सायनाया बिथांमोना ज' जानांगौ हायोब्लाथ' खमा समा होलायनो हाबा बांसिन मोजां खारन जोंनि खोथायानो फैयाखै दा केसनि खोथायावसो जाबाय थादों बिसोर सावरायना लाग्रोनांगोन हयथ' अनेकबोथ' रागा जोंनानै बुंनोबो हागौ ना हयथ' बिसोर सावरायनायनि गेजेराव बुजा फरा जानायनि गेजेराव सलुसन जानायखौ आं लुबैयो आरो दाङाबाजि जाना दाथाथों आरो नोंथांनि बायदिब्ला गोदान मेथाइ दा गोदान ओंखारनायखौ लाखिनांगौ ना लाखिनाङा गोदान ओंखारनायखौ आं लाखिनायखौबो आं बाजायाखै खारन रायजो राजाफ्रा मोजां मोनदों जेथिया इयुनाबो मोजां जायो होननानै रायजोफ्रा आबौखौ आब' होनदों बे खनगिरिफोरनि प्रनाउनसिएसननि सायाव निर्भर खालामगोन आरो बेयो